নমস্কাৰ বন্ধুসকল, মই আপোনালোকক আজি নিম গছৰ পাতৰ ঔষধি গুণৰ বিষয়ে ক'বলৈ ওলাইছোঁ। নিম গছ এবিধ হৈছে ঔষধি গুণ সমৃদ্ধ এবিধ গছ। এই গছবিধৰ পাত ডাল সকলো আমাৰ কাৰণে প্ৰয়োজনীয় আৰু আৱশ্যকীয়। এতিয়া 1 নম্বৰত আহিল, এই নিম পাত বিচনা কাপোৰ কানিত যদি ৰখা হয় তেতিয়াহ'লে অনিষ্টকাৰী পোক পতংগবোৰ আঁতৰি যায় বা মৰে। এতিয়া 2 নম্বৰত আহিছে, নিম পাত পুৰি ধোঁৱা দিলে বায়ু বিশুদ্ধ হয়। আমাৰ ইয়াত 3 নম্বৰত আছে, নিম পাত মিহলি পানী মূৰত সানিলে ওকণি নোহোৱা হয়। যিসকলৰ মূৰত ওকণি আছে তেওঁলোকে ব্যৱহাৰ কৰি চাব পাৰে। সুফল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ মৰম চেনেহ যাতে সদায় পাই থাকোঁ। যিসকলৰ কেৰ্মি আছে তেওঁলোকে নিম পাতৰ চাহ খাই কেৰ্মি নিৰ্মূল কৰিব পাৰে। এতিয়া 5 নম্বৰত আহিছে, নিম পাত আৰু হালধি পিহি সানিলে মুখৰ ক'লা দাগ নাইকিয়া হয়। এতিয়া আমি 6 নম্বৰ অপশ্যনটো চাই আছোঁ। 6 নম্বৰটো হৈছে, ৰাতিপুৱা খালী পেটত নিম পাত চোবাই খালে শুকান কাহ নাইকিয়া হয় বা ভাল হয়। আৰু এনেধৰণে খালে আপোনাৰ এলাৰ্জি উপশম হ'ব। আপোনালোকে এনেধৰণে সাধাৰণভাৱে ঘৰতে ব্যৱহাৰ কৰি এনেকুৱা সৰু সুৰা বেমাৰ ভাল কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই আপোনালোকক ছজনা গছৰ ঔষধি গুণৰ বিষয়ে ক'বলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ছজনা গছৰ উপকাৰিতাসমূহ হৈছে, 1 নম্বৰত পিত্তৰ কামত সহায়ক, তেজত চুগাৰ কমাই, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। এতিয়া 2 নম্বৰত আহিল, ছজনাত থকা কেলচিয়াম, আইৰণ আৰু ভিটামিনে মিলি হাড়ৰ ঘনত্ব আৰু শক্তি বৃদ্ধি কৰে। ছজিনা হৈছে ৰক্ত পৰিশোধক, সেয়ে শালমইনা জাতীয় ছালৰ ৰোগত ই খুবেই উপকাৰী। 4 নম্বৰতে আহিল, হাঁপানি, ব্ৰংকাইটিছ আদি শ্বাসজনিত ৰোগত চিকিৎসাত সহায়ক। শ্বাসজনিত ৰোগত কুহুমীয়া গৰম চুপ নিয়মীয়াকৈ খাব পাৰি আৰু হাঁপানিত ভোগা ৰোগীয়ে ছজিনাৰ ৰস আৰু সমপৰিমাণৰ আদাৰ ৰস মিহলাই খাব পাৰি। ভাল ফলাফল পাবলৈ দিনে 3 চামুচকৈ দুবাৰ খাব। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ, বাই বাই।